মই বৰ্তমান আহি আছোঁ এতিয়া বৰ্তমান লখিমপুৰত মই এতিয়া বৰ্তমান আপোনাৰ আহি আছোঁ মই আপোনালোকক আজি দেখাবলৈ আগবাঢ়িম আমাৰ লখিমপুৰৰ শিৱ মন্দিৰ যিটো খেলমাটি আপোনাৰ থানাৰ ওচৰত যিটো আপোনাৰ শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰ চৌহদটো আপোনালোকক দেখাবলৈ আগবাঢ়িম আশা কৰোঁ সকলোৱে যাতে ভালকৈ আপোনালোকে চাই যায় শেষলৈকে ভিডিঅ'টো আৰু ভিডিঅ'টোৰ যিমানখিনি আপোনালোকে পাৰে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপোনালোকক আজি মই তাৰ শিৱ মন্দিৰ ভিতৰৰ শ্ব'টো দেখাবলৈ পৰাকৈ আগবাঢ়িম আপোনালোকে চাই যাওক ঠিক আছে এতিয়ালৈ ইমানেই চাই যাওক আপোনালোকে মন্দিৰ ওচৰ পালোহি এতিয়া মই গাড়ী পাৰ্কিং কৰিব জেগা বিচাৰি ফুৰিছোঁ শিৱ মন্দিৰ একদম ওচৰৰ পালোহি গাড়ীটো ক'ত পাৰ্কিং কৰোঁ মাস্কটো পিন্ধি লওঁ ক'ভিডৰ টাইম আকৌ আপোনাৰ পুলিচে দেখিবলৈ তাতে আকৌ ফাইন কাটিব মই ইয়াতে গাড়ীটো পাৰ্কিং দি লওঁ জেগা এখন পাইছোঁ বঢ়িয়া 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 মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাবলৈ লৈ যাম আপোনালোকে প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো ৰাখিবলৈ চাই যাব মই ভিতৰৰ পৰিৱেশটো দেখাবলৈ গৈ আছোঁ সেয়া মই পাই গ'লো শিৱ মন্দিৰৰ ওচৰত ফ্ৰণ্টৰ গেটৰ ওচৰত এখন গেট দেখিছে গেটৰ ভিতৰেদি আপোনাৰ ভিতৰলৈ পাৰ হ'ব লাগিব আপোনালোকক মই ভিতৰৰ ওচৰত দেখাম এই দেখিছে শিৱ মন্দিৰ আমাৰ লখিমপুৰৰ এইটো শিৱ মন্দিৰ কিমান ধুনীয়া কি আছে দেখিছে এইটো কৃষ্ণ শিৱ বাবা বহুত ধুনীয়া পৰিৱেশ আছে ভিতৰত চৌহদটো চাব এইটো শিৱ মন্দিৰ দেখিছে এই ভিতৰৰ পৰিৱেশটো তাত আমাৰ পূজাৰী বহি আছে বৰ্তমান ভক্তসকলৰ আশীৰ্বাদ দিবৰ কাৰণে তাতে যাম গৈ পিনি সেৱা এটা লওঁগৈ প্ৰথম আপোনাৰ গৈ সেৱা এটা লৈ লওঁগৈ মই ওপৰলৈ গৈ আছোঁ সেৱা ল'বৰ কাৰণে আপোনালোকে চাই যাব এয়া ভিতৰৰ চোৱা মন্দিৰৰ এয়া আমাৰ মন্দিৰত সেৱা ল'লোঁ মই মন্দিৰৰ ওচৰ পৰিৱেশটো দেখাবলৈ আপোনাক গৈ আছোঁ মন্দিৰৰ শিৱ মন্দিৰৰ ভিতৰৰ পৰিৱেশ চোৱা চাওঁ মাস্ক খুলিলোঁ কাৰণ মন্দিৰৰ প্ৰসাদ খাব লাগিব ভাইটিৰ নাম কি তোমাৰ সঞ্জীৱ পাণ্ডে আচ্ছা আচ্ছা ভিতৰৰ চোৱা পৰিৱেশ দেখিলে এয়া শিৱ মন্দিৰৰ ভিতৰত ভাইটিয়ে পানী ঢালি আছে ভিতৰৰ পৰিৱেশটো দেখালোঁ আপোনাৰ বাহিৰৰ চৌহদৰ পৰিৱেশটো বা দেখাম চাবৰ কাৰণে আপোনালোকে আগবাঢ়িব যোনদিনাখন যোৱাবাৰ যিটো শিৱ মন্দিৰ আছিলে যিটো শিৱৰাত্ৰি আছিলে
শিৱৰাত্ৰিৰ দিনাখন আহিছিল, তেতিয়া আমি ইয়াত ফটো শ্বুট তুলিছিলোঁ, ভাল লাগিছিলে। আৰু তাত মানুহ বহুত বেছি হৈছিলে শিৱৰাত্ৰিৰ দিনাখন। ইয়াত আপোনাৰ শিৱৰাত্ৰিত ইয়াত মানুহ বহুত বেছি ভিৰ হয়, এইটো চবেই জানে আমাৰ লখিমপুৰৰ মানুহে। ইয়াত মানে চব মন্দিৰতকৈ এইটো মন্দিৰত মানুহ ভিৰ অত্যন্ত বেছি হয়। এইটো চিৰি, ইয়াত আপোনাৰ বেছিভাগ কলেজীয়া ষ্টুডেণ্টবোৰ বেছিকৈ আহে। কেতিয়াবা এইটো আপোনাৰ পাৰ্ক ছিষ্টেম আছে ভিতৰলৈ। মই ভিতৰৰ পৰিৱেশটো দেখাবলৈ লৈ যাম অলপ সময় মোৰ হাতত আছে বাৰু। মই এতিয়াও আপোনালোকক লৈ যাম ভিতৰৰ পৰিৱেশটো দেখাবৰ কাৰণে। সেইপিনে এইটো ৰাস্তাই গৈ পিনে আপোনাৰ ভিতৰলৈ এটা জিমো আছে, মানে স্বাস্থ্যৰ নিজৰ সুস্বাস্থ্যৰ হেৰি কৰিব পৰা এটা জিমো আছে। জিমটো আপোনাৰ তাতো বেয়া নহয়। জিমত আগতে মই গৈছোঁ মোৰ লগৰজনৰ লগত। লগৰজনে তাত ভিতৰত যিটো জিম আছে, জিমত আপোনাৰ নামটো একচুৱেলি পাহৰিলোঁ মই। আজিকালি পাৰ্কৰ কিছুমান বস্তু নাইকিয়া কৰি পেলালে, অলপ ভিতৰৰ পৰিৱেশটো অলপ বেয়া হৈ আছে পাৰ্কৰ, অলপ বস্তু নাই। এইবোৰ পাৰ্কৰ কিছুমান এইবোৰ দেখিছে আপোনাৰ মূৰ্তি কিছুমান বনাই থোৱা আছে জেগাই জেগাই আছে, বেয়া নহয়, ভাল পৰিৱেশটোৰ ভিতৰত। কিন্তু বতৰ বৰ ভাল নহয় কাৰণে এতিয়া কিছুমান বস্তু শিকিব পৰা নাই, দেখাব পৰা নাই। বোকা আছে, নহ'লে মই গৈ দেখালোঁ এদিন। এইপিনে আগলৈ আপোনাৰ আছে কিছুমান এইবোৰ দেখি, যিটো হৰিণ এটা আছে, কিছুমান অলপ মূৰ্তি বনাই থোৱা আছে, কিন্তু আপোনাৰ দেখাব যাবলৈ অলপ অসুবিধা হৈছে। তো যিমানটো পাৰোঁ মই চেষ্টা কৰিম দেখাবলৈ, আপোনালোকে খালি চাই যাওক স্কিপ নকৰাকৈ। এইটো এটা আপোনালোকক দেখাম এতিয়া, এটা ভেটফুলৰ পুখুৰী, ইয়াৰ ভিতৰতে আছে, ভিতৰ চাইডে। ভিতৰৰ পৰিৱেশটো দেখাব যাব নোৱাৰিলোঁ, কাৰণ কিবা পাৰ্ক বনাই আছে বোলে, ভিতৰলৈ যোৱা অলপ মানা আছে। ঠিক আছে, আপোনালোকক পিছত দেখাম ইয়াৰ ভিতৰ পৰিৱেশটো। আজি ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ শ্ৰোতাসকলে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যাতে নাপাহৰে। আগলৈ যাতে আমি এনেকুৱা ভিডিঅ' বনাই যাবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাওঁ। ঠিক আছে, এতিয়া ইমানতে সামৰিলোঁ মোৰ ভিডিঅ'। থেংক ইউ, বাই।